Hello everyone, welcome back to my channel. কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে মই ভালে আছোঁ সো আজিৰ ভিডিঅ'টো হৈছে লাইক সৰস্বতী পূজাৰ চাদৰ মেখেলাৰ কাৰণে লাইক এইবোৰ একচুৱেলি বেছি এক্সাইটেড থাকোঁ সৰস্বতী পূজাটোৰ কাৰণে গোটেই বছৰটো ৱেইট কৰে সো ভাবিলোঁ এইটোৰ লগতে এটা চাদৰ মেখেলা হল বনোৱা যাওক কাৰণ কি হয় ন সৰস্বতী পূজা বুলি ক'লে এইটো এটা বেলেগ এটা ইম'শ্যনেই হয় যিখিনি কলেজত পঢ়া ল'ৰা ছোৱালী আছে সেইসকলৰ কাৰণে কাৰণ আমিও যেতিয়া কলেজত আছিলোঁ হেণ্ডিকত আছিলোঁ তেতিয়া আমিও বিৰাট এক্সাইটেড আছিলোঁ লাইক একমাহ আগৰ পৰা প্ৰিপেৰেশ্যন ষ্টাৰ্ট হৈ যায় কি পিন্ধিম তাৰ লগত কি জুৱেলাৰী পিন্ধিম চ' ভাবিলোঁ সেইটোৰ লগতে ৰিলেটেড এটা চাদৰ মেখেলা হল বনোৱা যাওক ত' মই একচুৱেলি যিখিনি ইউটিউবত দেখিছোঁ লাইক চাদৰ মেখেলা হলটোতো চবেই বনায় মই ভাবিলোঁ একচুৱেলি মই হোৱাইট কালাৰৰ চাদৰ মেখেলা কালেকশ্যনৰ বনাওঁ কাৰণ সৰস্বতী পূজা বুলি ক'লে আপোনাৰ বগা ৰঙৰ চাদৰ মেখেলাটো কিবা এটা বেলেগ এটাই ভাল লাগে মানে আপুনি চাব বহুত ধৰণৰ চব কালাৰৰ ল'ৰা ছোৱালীখিনিয়ে চাদৰ মেখেলা পিন্ধি ওলায় বাট যিখিনিয়ে বগা পিন্ধি পেলাই যায় সেইখিনি কিবা এটা বেলেগেই ভাল লাগে চ' মোৰ ওচৰত একচুৱেলি কেইযোৰমান আছিলে চাদৰ মেখেলা চ' ভাবিলোঁ মই কিয়নো অলপ বেলেগ হোৱাইট কালাৰৰ চাদৰ মেখেলা কালেকশ্যনৰ সেইটোৰ এটা হল বনাওঁ বুলি তেন্তে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু যদি চেনেলটোলৈ ফাৰ্ষ্ট টাইম আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো ক্লিক কৰি দিব ত' ফাৰ্ষ্ট চাদৰ মেখেলাযোৰ যিযোৰ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ সেইযোৰ হৈছে এইযোৰ লাইক এইযোৰ মই লৈছিলোঁ লাইক এক বছৰমান আগতে এখন এক্সিবিশ্যনৰ পৰাই এপ'ল' গ্ৰেণ্ড যিখন হোটেল আছে তাত হয় এক্সিবিশ্যনখন মই নামটো একচুৱেলি পাহৰি গ'লোঁ ৰঙালী নে তেনেকুৱা কিবা এটা আছিলে চ' এইযোৰ কাপোৰযোৰ কটন আৰু এৰী মিক্স আছে বুলি কৈছিলে যেতিয়া মই লৈছিলোঁ কাপোৰযোৰ হৈছে এনেকুৱা মুগা ৰঙৰ নিচিনা আপোনাৰ ফুল কৰা আছে কাপোৰযোৰত আৰু মাজত গোটেই বগা বুটা গোটেই কাপোৰযোৰতে বগা বুটাই আছে মাজটোত অকল আপোনাৰ আগটোত তেনেকৈ আৰু ফিক্স বৰ্ডাৰৰ হয় এইযোৰ পটিটো চিলাব একো দৰকাৰ নাই অলৰেডি কৰাই আছে চাদৰখনতে কাম আৰু কাপোৰযোৰ একচুৱেলি মই কাপোৰযোৰ এনেকৈ ছেইম কালাৰতে মই দহি বটা লৈছিলোঁ কাপোৰযোৰ একচুৱেলি মোৰ এতিয়ালৈকে পিন্ধা হোৱা নাই মানে মোৰ বগা ৰঙৰ চাদৰ মেখেলাবোৰ পাৰ্চনেলি বিৰাট ভাল লাগে লাইক খুব ষ্টেণ্ডাৰ্ড দেখোঁ মই বগা ৰঙৰ চিম্পল কাপোৰ এযোৰ পিন্ধিলে তাৰ লগত লাগিলে কালাৰিং ব্লাউজ এটা পিন্ধক বা যি ধৰণৰ ব্লাউজে পিন্ধক মোৰ বিৰাট ষ্টেণ্ডাৰ্ড লাগে বগা ৰঙৰ চাদৰ মেখেলাবোৰত চ' একচুৱেলি বিয়াৰ পিছত মোৰ বগা পিন্ধাই হোৱা নাই এতিয়ালৈকে বাট মই কিনি থোৱাহে আছে চ' কাপোৰযোৰ ইভেন এই ব্লাউজটোৰ লগতো ইভেন কাপোৰযোৰ বিৰাট ধুনীয়াকৈ গৈছে মোৰ এইযোৰ মানে লাইক বিৰাট ফেভৰেট হয় কাপোৰযোৰ এইযোৰ আৰু কাপোৰটো ইমান ছফ্ট হয় মানে একদম যে গাঁৱৰ চাদৰ মেখেলাবোৰ বৈ অনাৰ পিছত হৈ থাকে তেনেকুৱা ফিলটো আছে মানে কাপোৰযোৰত আৰু এইযোৰ মই লওঁতে এইযোৰত আই থিংক মই 2000 লৈছিলোঁ এইযোৰ কাপোৰত মই 2000 লৈছিলে মই মোৰ এগৰাকী ৰিলেটিভ আছিলে খুৰী এগৰাকী তেওঁৰ পৰাই লৈছিলোঁ তেওঁৰ এক্সিবিশ্যনতে তেওঁ ষ্টল দিয়ে মই যদি আপোনালোকক লাগে কাৰোবাক মই কণ্টেক্ট নাম্বাৰ শ্বেয়াৰ কৰি দিম আপোনালোকে কণ্টেক্ট কৰিব পাৰিব তেওঁ বিৰাট ধুনীয়া ধুনীয়া কালেকশ্যন ৰাখে তেওঁৰ লগত আৰু এইখন হৈছে মেখেলাখনো বিৰাট ধুনীয়া লাইক আপোনাৰ ওপৰলৈকে ফুল আছে আৰু সৰু সৰু বুটা আছে ছেইম মই ইয়াৰ একচুৱেলি ব্লাউজটো এতিয়ালৈকে চিলোৱা হোৱা নাই কাৰণ চাদৰ মেখেলাযোৰ মোৰ ৰেডি কৰি থোৱা আছে বাট ব্লাউজটো মই একচুৱেলি নিচিলালোঁ কিয় কাৰণ মই ইমানখিনি কাপোৰ চিলাই আছোঁ চব ব্লাউজ একেলগে চিলাই পেলোৱা নাই ভাবিলোঁ পিছত আৰু মানে চেঞ্জ কৰিব লাগিলে বিৰাট দিগদাৰ হ'ব গোটেইখিনি কাপোৰ চ' এই কাপোৰযোৰ ব্লাউজটো একচুৱেলি চিলোৱা হোৱা নাই বাট কাপোৰযোৰ ৰেডি হৈ আছে চ' নেক্সট কাপোৰযোৰ হৈছে এইযোৰ নীলা আৰু গল্ডেন এইযোৰ লাইক মই ফেঞ্চি বজাৰৰ পৰা লৈছিলোঁ আৰু এইযোৰ কেঁচা পাট বুলিয়ে কয় নেকি মই একচুৱেলি অলপ কনফিউজ হৈ যাওঁ দেই পাটৰ কাপোৰ এনেকুৱা কাপোৰবোৰত মানে চ' মাক সুধিব লাগে নহ'লে দুটা সুধিব লাগে তেনেকুৱা হয় চ' এইযোৰ লৈছিলোঁ মই ফেঞ্চিৰ পৰা দহিটো মই একচুৱেলি নিজে গাঁঠিছিলোঁ মানে কি হয় মই বিচাৰিছিলোঁ অলপ দীঘলকৈ গাঁঠিবৰ কাৰণে বাট যেতিয়া দহি গাঁঠিব দিওঁ তেওঁলোকে অলপ সৰু কৰি দিয়ে মানে নিজৰ ইচ্ছাত পোৱা নাযায় চ' মই নিজে দহিটো গাঁঠিছিলোঁ অলপ দীঘলকৈ চাদৰখন কাপোৰযোৰ অলপ চিম্পল হয় ন তো অলপ দহিটো দীঘলকৈ বাটিলে ধুনীয়া লাগে আৰু আজিকালি কিছুমান কাপোৰত আপোনাৰ দহিটো দীঘলকৈ বাটে বিৰাট ধুনীয়া লাগে পিন্ধিলে মানে বিৰাট গৰ্জিয়াছ লাগে কাপোৰযোৰ ত'
কাপোৰযোৰৰ আঁচলটো হৈছে এইটো আৰু গোটেই কাপোৰযোৰতে এনেকৈ কৰা আছে গোল্ডেন আৰু ব্লু কালাৰটো ইমান ধুনীয়া মানে বগাত নীলাটো বিৰাট ধুনীয়াকৈ ফুটি উঠে এণ্ড চেম এগেইন মই এইযোৰ কাপোৰো এতিয়ালৈকে পিন্ধা হোৱা নাই এইযোৰ বিৰাট নামঘৰ চামঘৰ যাবৰ কাৰণে মানে বিৰাট ধুনীয়া এইযোৰ মই একচুৱেলি মন্দিৰ বা নামঘৰ চামঘৰ যাব তেনেকৈ হিচাপতেই বনাইছিলোঁ এণ্ড ইয়াৰ ব্লাউজটো একচুৱেলি গোটেই ব্লাউজটো এনেকৈ কাম কৰা আছিলে মানে লাইক আপোনাৰ যিখন চাদৰৰ আঁচলটো আছে সেই এই ডিজাইনটোৱে গোটেই ব্লাউজটোত কৰা আছে ব্লাউজটো একচুৱেলি মোৰ বোকাখাটৰ ঘৰতহে আছে চ' মই ব্লাউজ পিচটো এতিয়া দেখুৱাব নোৱাৰিম বাট এইযোৰ বিৰাট ধুনীয়া কাপোৰযোৰ ইমান ষ্টেণ্ডাৰ্ড লাগে মোৰ কাপোৰযোৰ মই কৈছোঁ ন বগা কাপোৰ মই যিকোনো বগা কাপোৰেই মোৰ বিৰাট ধুনীয়া লাগে লাইক মোৰ বিৰাট ষ্টেণ্ডাৰ্ড দেখোঁ মই সেই কাপোৰকেইযোৰ একদম আপোনাৰ মানে যিকোনো বস্তুৰ লগত আৰামত মেটচ হৈ যায় আপুনি যিকোনো কালাৰৰ ব্লাউজ হওক যিকোনো কালাৰৰ জুৱেলাৰী হওক যিকোনো বেগ হওক চবতে ধুনীয়াকৈ গুচি যায় একো প্ৰব্লেম নহয় আৰু একচুৱেলি কাপোৰটো আপুনি যিটো আমি এটা গৰম দিনত পিন্ধিব নোৱাৰোঁ যে একচুৱেলি বস্তুটো চুলেহে ধৰিব পৰা যায় সেইটো টাইপৰ হয় কাপোৰটো মানে আপোনাৰ ঠাণ্ডা দিনত একো প্ৰব্লেম নাপায় ধুনীয়াকৈ পিন্ধি যাব পাৰিব বাট গৰম দিনত চাগে অলপ দিগদাৰ হ'ব এইযোৰ কাপোৰ পিন্ধিবলৈ এইযোৰ মই আই থিংক লৈছিলোঁ 1000ত ফেঞ্চি বজাৰতে আছে মই মনত পেলাই দোকানখনৰ নামটো শ্বেয়াৰ কৰি দিম আপোনালোকৰ লগত এইযোৰ মই বহুত আগতে লৈছিলোঁ এইযোৰ মই একচুৱেলি বিয়াৰ আগতেই লৈছিলোঁ তেনেকৈ মন্দিৰ নামঘৰ পিন্ধি যাবৰ কাৰণে আৰু চেম এইখন ইয়াৰ মেখেলাখনো ওপৰলৈকে এনেকৈ ফুল কৰা আছে তলটো এনেকৈ বৰ্ডাৰটো বিৰাট পাতলা হয় কিন্তু কাপোৰটো হয়তো আমি একচুৱেলি ছোৱালীবোৰে কি কাপোৰ লাগিলে কমফৰ্টেবল নহওক কিন্তু যদি কাপোৰযোৰ ধুনীয়া হয় তেনেকৈ আমি এডজাষ্ট কৰি লওঁ আৰু ষ্টাইলৰ কাৰণে অলপ এডজাষ্ট কৰিব লাগে উপায় নাই চ' কাপোৰযোৰ বিৰাট ধুনীয়া সৰস্বতী পূজাত এইটো এটা বিৰাট ভাল অপশ্যন হ'ব এনেকুৱা টাইপৰ কাপোৰ পিন্ধিবৰ কাৰণে কাৰণ এইযোৰ ডিজাইনটো বিৰাট হেভি ন কাপোৰযোৰ বিৰাট গৰ্জিয়াছ লাগিব পিন্ধিলে মানে এনেও বগা তাতে ডাৰ্ক কালাৰৰ ফুল আছে চ' কম্বিনেশ্যনটো বিৰাট ধুনীয়া আৰু থাৰ্ড কাপোৰযোৰ হৈছে এইযোৰ লাইক এই কাপোৰযোৰ মানে কি ক'ম আপোনালোকে দেখিলে নিজে ক'ব এইযোৰ ক'লা আৰু ৰঙা কৰা আছে কাম এইযোৰ নুনি হয় পিয়'ৰ নুনি হয় বিৰাট ধুনীয়া কাপোৰযোৰ মই আগৰ এটা মোৰ মাঘ বিহুৰ কাপোৰৰ ভিডিঅ'ত মই এযোৰ মাৰুণ কালাৰৰ কাপোৰ শ্বেয়াৰ কৰিছিলোঁ সেই চেম দোকানখনৰ পৰাই এইযোৰ কিনিছিলোঁ আৰু এইযোৰো নুনিয়ে হয় মই কৈছোঁ ন আগতেও মই নুনি বিৰাট ভাল পাওঁ চ' এইযোৰ 3000 তেনেকুৱাই কিবা লৈছিলে দামটো ফেঞ্চি বজাৰৰ পৰাই লোৱা ফেঞ্চি বজাৰত আপুনি মই যিমান দূৰ এতিয়ালৈকে একচুৱেলি দেখিছোঁ আপুনি ডিজাইনাৰবোৰৰ ওচৰত ধুনীয়া ধুনীয়া কাপোৰ ৰাখে সেইটো হিচাপে দামটোও বহুত হয় বাট আপুনি যদি ফেঞ্চি বজাৰত ধুনীয়াকৈ বিচাৰে সৰু যিবোৰ দোকান আছে ন তাতে বিৰাট ধুনীয়া ধুনীয়া কালেকশ্যন ৰাখে তেওঁলোকে লাইক মোৰতো কেতিয়াবা ফিল হয় যে এইবোৰ কাপোৰ এই বুটিকৰ লগততো মানে বুটিকেও টাই মাৰিব নোৱাৰে চ' বিৰাট ধুনীয়া ধুনীয়া কালেকশ্যন ৰাখে লাইক এই কাপোৰযোৰ চাওক এই কাপোৰযোৰ ইমান ধুনীয়া ফিনিচিং মই এই কাপোৰযোৰ মানে এবাৰেই পিন্ধিছোঁ ইভেন সেইদিনা পিন্ধোতে মানে মোক বহুতে সুধিছে লাইক বহুতে ফিক্স বৰ্ডাৰ হয় তাত এইযোৰ কাপোৰযোৰ ফিক্স বৰ্ডাৰ হয় মাজত ক'লা আৰু ৰঙা সৰু বুটা আছে আৰু ব্লাউজটো মই একচুৱেলি বিচাৰি পোৱা নাই ব্লাউজটো দেখুৱাবৰ কাৰণে বাট ব্লাউজটো মই দীঘল হাতৰ দিছিলোঁ এনেকৈ চেম আপোনাৰ বৰ্ডাৰৰ কাম আছে হাতত বিৰাট ষ্টেণ্ডাৰ্ড হয় কাপোৰযোৰ মানে আপুনি এইযোৰ পিন্ধি পেলাই আপুনি ক'ৰবাত গ'লে মানে আপোনাক দুজন মানুহে সুধিবই আৰু এই আপোনাৰ আজিকালি ফিক্স বৰ্ডাৰটো আগৰ পৰাই আছিলে একচুৱেলি ফিক্স বৰ্ডাৰটো আগৰ পৰাই আছে কিন্তু এতিয়া বিৰাট চলি আছে আৰু বিৰাট ধুনীয়া লাগে ফিক্স বৰ্ডাৰ থাকিলে মানে একেলগে কামটো কৰি যায় না যেতিয়া চাদৰখন বনায় তো বিৰাট ধুনীয়া এইযোৰ বিৰাট ধুনীয়া আপোনালোকে একচুৱেলি যদি এনেকুৱা কাপোৰ লাগে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব মই তেওঁলোকৰ নাম্বাৰটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম তেওঁলোকে অৰ্ডাৰ দিলেও বনাই আনি দিয়ে ইয়াৰ মেখেলাখন এইখন সৰু বুটা চেম এনেকৈ মেখেলাখনৰ তলত আৰু বিৰাট ধুনীয়া বহল হয় মানে এটা কথা কি কিছুমান মেখেলাহে বিৰাট ঠেক আহে আমিতো এতিয়া ক্ষীণ হয় চলি যায় মোৰ একো প্ৰব্লেম নাই
বাট কিছুমান শকত মানুহৰ কাৰণে দিগদাৰ হয়, যেনেকৈ মোৰ মাহঁতৰ কাৰণে অলপ দিগদাৰ হয়, মানে যিটো মেখেলা হ'লে পিন্ধিব অলপ দিগদাৰ হয়, কোচ নবহে। চ' এই মেখেলাখন বিৰাট বহল হয়, মানে আপোনাৰ চিন্তা নাই, শকত হওক ক্ষীণ হওক চবেই পিন্ধিব পাৰে। লাষ্ট বাট নট দ্য লিষ্ট, মোৰ চবতছে ফেভৰেট কাপোৰ, মানে লাইক এইযোৰ একচুৱেলি পূৰা হোৱাইট নহয়, অলপ মুগা কালাৰ, ক্ৰীম কালাৰটো হয়। চ' এইযোৰ কাপোৰ একচুৱেলি মোৰ কাপোৰযোৰ হয় মোৰ, বাট মোৰ ভণ্টীয়ে মোৰ জোৰোণৰ দিনা পিন্ধিছিলে। মানে কাপোৰযোৰ হৈছে এইযোৰ ইমান ধুনীয়া। এই কাপোৰযোৰ লাইক মোৰ মানে বিৰাট ফেভৰেট। এই কাপোৰযোৰ মই দেখাৰ লগালগেই মানে এইযোৰ কাপোৰ মোকে লাগিব, বেলেগ নালাগে, বেলেগ বাদ দিয়া। কি ল'ব গৈছিলোঁ দোকানত মই আৰু মানে পাহৰি গ'লোঁ মই। চ' এইযোৰ ইয়াত গল্ডেন আৰু চিলভাৰ কাম কৰা আছে। এইযোৰো আপোনাৰ সেয়াই নুনিৰে হয়। মোৰ নুনি বহুত কালেকশ্যন আছে, লাইক মই এটা ব্লগ বনাই দিব পাৰোঁ নুনি কাপোৰৰ ওপৰত। মই ইমান ভাল পাওঁ নুনি চাদৰ মেখেলা। চ' গোটেই চাদৰ মেখেলাযোৰত এনেকৈ বুটা আছে, আগটোত জাষ্ট এইখন অলপ ডিজাইন কৰা আছে, বেলেগ একো নাই। আৰু দহিটো মই এনেকুৱা কৰিছিলোঁ, অলপ জাষ্ট মানে যাতে অলপ ডাৰ্ক, জাষ্ট মানে উজ্জ্বলতাটো বাঢ়িবৰ কাৰণে, কাৰণ কাপোৰযোৰ বিৰাট লাইট হয় ন, আৰু ফুলখিনিও পাতলা পাতলা হয়। চ' মই দহিটো এনেকৈ বনাইছিলোঁ। এনেকৈ কাপোৰযোৰ এইযোৰ বিৰাট ধুনীয়া। এই কাপোৰযোৰ মানে আপোনাৰ ইমান ষ্টেণ্ডাৰ্ড হয়, জোৰোণ চোৰণত পিন্ধি যাবৰ কাৰণে। মোৰ বিয়াতটোতো মোৰ ভণ্টীয়ে পিন্ধিছিলে। চ' তাইকো বহুতে সুধিছে জোৰোণত, লাইক বহুতে সুধিছিল। তাই লাইক ব্লেংক হৈ গৈছিল তাই, কাৰণ তাই নিজে কিনাও নাছিলে, তাইৰ আইডিয়াও নাই ক'ৰ পৰা কিনিছে, কিমানত কিনিছে। চ' এইযোৰ মই আই থিংক 2000 to 3000ৰ ভিতৰতে কিনিছিলোঁ। লাইক মই চাগে লাষ্ট ইয়েৰ মাঘ বিহুৰ আগতে কিনিছিলোঁ এইযোৰ। মই মাঘ বিহুত চাগে কিনিছিলোঁ যোৱা বছৰ। চ' এইযোৰ হৈছে এইযোৰ কাপোৰযোৰ। আৰু এইযোৰ মানে আৰু মই টিপছ দিওঁ একচুৱেলি, লাইক মই যিমান এতিয়া একচুৱেলি মই বহুত চাদৰ মেখেলা চিলাই আছোঁ কাৰণে মোৰ আইডিয়া এটা হৈ গৈছে অলপ চলপ। চ' যেতিয়া আপোনালোকে অলপ ট্ৰান্সপাৰেণ্ট থাকে চাদৰখন, ব্লাউজটো সদায় পিছফালে কাটিব। মানে কি হয়, আগফালে কাটিলে এই বস্তুটো এনেই পাতলা, চ' আগফালে যিটো বুটামটো লগাওঁ আমি, হুকটো লগাওঁ, বিৰাট জিলিকি যায়। চ' এই কাপোৰবোৰ যিমান পাৰি পিছফালে বুটাম দি পেলাই চিলোৱাই ভাল। আৰু যদি আপুনি কুচ দি পিন্ধে তেতিয়া একো দিগদাৰ নাই, বাট মই ইউজুৱেলি চাদৰ মেখেলা পিন্ধিলে মানে খুলি পেলাই লৈ ভাল পাওঁ। চ' খুলি ল'লে মানে আপুনি আগফালে বুটাম দিলে বিৰাট বেয়া দেখি, কাৰণ জিলিকি যায় ন বস্তুটো, চ' বেয়া দেখি। চ' এইযোৰ হৈছে মোৰ নুনিৰ, এগেইন আই থিংক এইযোৰ মোৰ 3 নম্বৰ 4 নম্বৰ নুনি চাদৰ মেখেলা হ'ব। চ' এইযোৰ এণ্ড ইয়াৰ মেখেলাখন হৈছে এইখন। মেখেলাখনো ছেইম এনেকুৱাই আপোনাৰ, মেখেলাখনত আঁঠুলৈকে হ'ব চাগে, ফুলটো আঁঠুলৈকে আছে, আৰু ওপৰটোতো এনেকুৱাই ছেইম। ইয়াৰ একচুৱেলি এনেকুৱা কাপোৰবোৰ পিন্ধিলে অলপ সাৱধান হ'ব লাগে। ব্লাউজটো যেনেকৈ মই ক'লোঁ হুকটো পৰাপক্ষত পিছলৈ দিব লাগে। আৰু এটা বস্তু হৈছে পেটিকোটটোৰ ক্ষেত্ৰত, একচুৱেলি পেটিকোটটো যদি ছেইম কালাৰ নহয় বিৰাট বেয়া দেখি। লাইক এইটো কাপোৰযোৰ অলপ আপোনাৰ ক্ৰীম কালাৰ টাইপৰ হয়, অফ হোৱাইট হয়। চ' ইয়াত ইভেন মই বগা যদি পেটিকোটটো পিন্ধোঁ সেইটো জিলিকি যায়। ইয়াৰ কাৰণে মই অফ হোৱাইট কালাৰৰে পেটিকোট ল'ব লাগিব, মানে বেলেগ অপশ্যন নাই। মই একচুৱেলি ট্ৰাই কৰি চাইছিলোঁ বগা পেটিকোটৰ লগত, মানে আপোনাৰ পেটিকোটটো পূৰা জিলিকি যায়, বেয়া দেখি। চ' পৰাপক্ষত এনেকুৱা কাপোৰ যদি আপুনি লয় ফিউচাৰত, আপুনি ছেইম কালাৰৰ পেটিকোট ল'ব, মানে এইটো মাষ্ট হয় আপোনাৰ। নহ'লে আপোনাৰ গোটেই কাপোৰযোৰৰ যিটো ষ্টেণ্ডাৰ্ড হয়, যিটো কাপোৰযোৰ যিমান ধুনীয়া, সেই পেটিকোটটোৱে সিমান বৰবাদ কৰি দিব আপোনাৰ। আৰু ইয়াৰ একচুৱেলি ব্লাউজটো আছে দেই, মোৰ ওচৰত ইয়াৰ ব্লাউজটো আছে। ইয়াৰ ব্লাউজটো হৈছে এইটো। মই একচুৱেলি নিজে আগফালে এইটো চিলাই পেলাই মানে এতিয়া ব্লাউজ কাপোৰযোৰ পিন্ধিলে মই মানে এই ব্লাউজটো পিন্ধিব নোৱাৰোঁ। চ' গোটেই কভাৰ কৰাই আছিলে, আৰু হাতটো এনেকৈ এইখিনিতে জাষ্ট আপোনাৰ ডিজাইনটো পাৰিটো অলপ আছে থাকে যে সেইটো দি দিছিল। আগফালে আপোনাৰ ডিজাইনটো এনেকৈ কি হয়, এই লাইনটো যিটো আছে বেয়া দেখি চাদৰখন, মানে সেইটোৱে। আৰু মই একচুৱেলি নিজে মানে যেতিয়া কলেজত আছিলোঁ, মই একচুৱেলি এটা বস্তু ফিল কৰিলোঁ যে আপোনাৰ কি হয়, সৰস্বতী পূজাত যিমান পাৰিলে লাইট ৱেইট কাপোৰ পিন্ধাই ভাল। কাৰণ হেভি কাপোৰ এযোৰ পিন্ধি আমিতো সৰস্বতী পূজাত কাৰণ একে ঠাইত বহি নাথাকোঁ। আমি সৰস্বতী পূজাত ইখনৰ পৰা সিখনলৈ পূজাথলীত গৈয়ে থকা হয়, তো এঠাইত বহি থকা নহয়। চ' হেভি পাটৰ হেভি চাদৰ মেখেলা এযোৰ পিন্ধিলে কি হয়, আমাৰ যোৱাটোও দিগদাৰ হয়, বহুত অশান্তি। চ' লাইট ৱেইট যেতিয়া কাপোৰ এযোৰ হয়, আপুনি ইফালৰ পৰা সিফালে গৈ থাকে, একো প্ৰব্লেম নাই, বিন্দাছ থাকিব পাৰে আপোনাৰ। আৰু
নষ্ট হোৱাৰ টেনশ্যন নাথাকে, স্পেচিয়েলি নষ্ট হোৱাৰ টেনশ্যন নাথাকে কাৰণ লাগিলেও ক'তো একো দিগদাৰ নাই, পাতলা হয়, একো হেৰি নাই, সুবিধা, ইমান টেনশ্যন ল'ব নালাগে আপুনি। চ' এইটো এটা টিপছ যে সৰস্বতী পূজাত পৰাপক্ষত যদি আপোনাৰ লাইক বেছিকৈ মন আছে যদি হেভি পিন্ধিবলৈ পিন্ধক, একো নাই, বাট এইটো জাষ্ট টিপছ মোৰ ফালৰ পৰা যে যিমান পাৰে চিম্পল কাপোৰ পিন্ধিব ট্ৰাই কৰক, চিম্পল কাপোৰবোৰে বেছি গৰ্জিয়াছ লাগে। ত' ইমানেই আছিলে আজিৰ ভিডিঅ'টো। আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিল ভিডিঅ'টো চাই। কমেণ্টত জনাব কেনেকুৱা লাগিলে ভিডিঅ'টো চাই পেলাই। মই যিমান পাৰোঁ ট্ৰাই কৰি আছোঁ ব্লগবোৰ দিবলৈ আজিকালি, চ' আপোনালোকে জনাব কেনেকুৱা কি পালে। আজিলৈ আহিছোঁ তেন্তে, বাই।